জুই US ষ্টেণ্ডাৰ্ড মতে 4টা ভাগত ভাগ কৰা হৈছে, ক্লাছ A, ক্লাছ B, ক্লাছ C আৰু ক্লাছ D। শুকান কাঠ, কাপোৰ, গছৰ পাত এনেবোৰ বস্তুৰ ইগনিশ্যন টেম্পাৰেচাৰ অৰ্থাৎ জ্বলনাংক বহুত কম, সেইবাবে জুই সহজে লাগে। এনে জুই ক্লাছ 8 অন্তৰ্ভুক্ত। ফ্লেমেবল গেছ, কেমিকেল এইবোৰত জুই লাগিলে ক্লাছ Bত অন্তৰ্ভুক্ত। ইলেক্ট্ৰিক ফায়াৰ ক্লাছ Cত আৰু মেটেলিক জুই ক্লাছ Dত অন্তৰ্ভুক্ত। বৈদ্যুতিক জুই কেনেদৰে ফায়াৰ এক্সটিংগুইচাৰৰ সহায়ত নুমুৱাব পাৰি আগৰ ভিডিঅ'টোত কোৱা হৈছে। ফায়াৰ এক্সটিংগুইচাৰ বাহিৰেও ডাঙৰ ডাঙৰ বিল্ডিংসমূহত পানীৰ পাইপ ইনষ্টল কৰা হয়। এনেধৰণৰ পাইপ আপোনালোকে বিল্ডিংসমূহত নিশ্চয় দেখিছে। সকলো কমাৰ্চিয়েল বিল্ডিং, দোকান, ডাঙৰ এপাৰ্টমেণ্ট, স্কুল, হস্পিটেল, শ্বপিং মল আদিত এনেধৰণৰ পাইপ এক্সটিংগুইচাৰ ইনষ্টল কৰাটো বাধ্যতামূলক। ৱালত গ্লাছৰ ভিতৰত এডাল ফ্লেক্সিবল চেপেটা পাইপ ৰখা হৈছে। এই পাইপডালৰ এটা মূৰ পানীৰ পাইপত লগাই আনটো মূৰত এই মেটেলৰ নজলটো লগাব লাগিব। হুইলটো খুলি দিয়াৰ পাছত পানী বহুত বেগেৰে ওলাই যায়, সেইবাবে নজলটো সাৱধানে জোৰেৰে ধৰিব লাগে। সেইবাবে জুই নুমুৱাৰ প্ৰশিক্ষণ থাকিলেহে এই পদ্ধতিসমূহ কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ যদি কোনো জুই নুমুৱাৰ প্ৰশিক্ষণ নাই, তেতিয়া নিৰাপদ স্থানত যাব আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচত খবৰ দিব। জুই একুৰা নুমুৱাব যাওঁতে বতাহৰ দিশটো গুৰুত্ব দিব লাগে। বতাহৰ দিশটো যোনফালে যাব, জুইৰ শিখাটো সেইফালে আগবাঢ়ি যাব। ফায়াৰ ফাইটাৰে জুইৰ শিখা দিশত পজিচন ল'লে আহত হোৱাৰ সম্ভাৱনা থাকে। সেইবাবে বতাহৰ ওলোটা দিশত পজিচন লোৱাটো সুবিধাজনক। আশা ৰাখিছোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ল। এনেধৰণৰ প্ৰয়োজনীয় তথ্য ভৱিষ্যতে লাভ কৰিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।